ডিব্ৰুগড়ৰ লাহোৱালত বন বিভাগৰ বন ধ্বংসী অভিযান বন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ বিস্ফোৰক অভিযোগ প্ৰথমে চাই লওক এটা বিশেষ পথৰ দৃশ্য ডিব্ৰুগড়ৰ জকাই বনগাঁও সংযোগী পথ এইটো এই গুৰুত্বপূৰ্ণ পথটোৰ এছোৱাত চলোৱা হৈছে খনন কাৰ্য পথটোৰ কাষৰ মাটি খান্দি বিক্ৰী কৰা হৈছে ভালদৰে চাওক কেনেদৰে গুৰুত্বপূৰ্ণ পথটোৰ এছোৱা খান্দি বিনষ্ট কৰা হৈছে অভিযোগ উঠিছে ডিব্ৰুগড় লাহোৱাল জকাই বন সংমণ্ডলৰ বন বিষয়াৰ নেতৃত্বত চলিছে এই ধ্বংস অভিযান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ এই অভিযোগ অসম চৰকাৰৰ বন বিভাগটো যে এটা সম্পূৰ্ণ কেলেংকাৰী হয় এই কথাটো ৰাইজে ইতিমধ্যে জানে আজি ডিব্ৰুগড় জিলাৰ আজি জকাই অঞ্চলত যিটো জকাই আপোনাৰ উপ বন সংমণ্ডল আছে ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত তাত মানে কি হৈছে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত ঠিকাদাৰে মিলি মানে আপোনাৰ যিটো জকাইৰ পৰা আপোনাৰ বনগাঁৱৰ সংযোগী পথ সেই মাটিখিনি তেওঁলোকে কি কৰিছে বন সংমণ্ডল বিষয়াৰ লগত মিলি লৈ তেওঁলোকে মানে কি ক্ৰয় কৰিছে গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে আজি বন বিষয়াই আমি এইবিলাক কথা তেওঁক সোধপোছ কৰোঁতে তেওঁ মানে এই সম্পূৰ্ণ মানে কথাটোৰ বিষয়টো তেওঁ ফালৰি কাটিছে আৰু আমাৰ ওচৰৰ পৰা তেওঁ পলায়নবাদী হৈছে গতিকে আমি বুজিব পাৰিছোঁ ইয়াৰ পৰা যে এই ক্ষেত্ৰত বন বিভাগৰ সম্পূৰ্ণ বিভাগটোৰ লগতে আজি নিম্ন গ্ৰাছ লেভেলৰ পৰা সম্পূৰ্ণ ওপৰলৈকে যে মিলিত হৈ এনেকুৱা ধৰণৰ ব্যয়গম ধৰণৰ কেলেংকাৰী কৰিছে আৰু য'ত নেকি এজন বিষয়া নহয় তেওঁ এজন ঠিকাদাৰ নুমল শইকীয়া নামৰ PW ঠিকাদাৰ হয় তেওঁৰ লগত এটা গোপন মিতিয়ালি হৈছে যাৰ বাবে তেখেতে ইয়াত মানে সক্ৰিয়ভাৱে তেওঁ মানে ইয়াত মাটি খনন কৰিব পাৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা মাটিখিনি নি তেওঁলোকে বিক্ৰী কৰিব পাৰিছে গতিকে ইয়াত স্পষ্ট হৈ আছে আজি বন বিভাগ আজি যিজন বিড অফিচাৰ তেওঁ ডিজেন নেওগ বুলি কয় তেওঁৰ লগত আৰু লগতে ইয়াত থকা বিভাগীয় যিখিনি উচ্চস্তৰৰ বিষয়া আছে তেওঁৰ লগত যে মিলিত হৈ এই কামখিনি কৰিছে গতিকে আমি এই ক্ষেত্ৰত আমি কেৱল আমি অভিযোগ দিয়া কৰা নাই আমি এই অভিযোগটো আমি আইনীয় প্ৰক্ৰিয়ালৈ আনিম অহাকালিলৈ আমি এই ক্ষেত্ৰত আমি বিভাগীয় আমাৰ উপায়ুক্ত মহোদয় আমি এখন মেমৰেণ্ডাম দাখিল কৰিম তাৰ পিছতেই যি প্ৰতিক্ৰিয়া হয় আপোনালোকৰ আগত আমি অৱগত কৰিম কেইবাজনো বন বিষয়া আৰু এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ নেতৃত্বত এই ধ্বংস অভিযান সংঘটিত হোৱাৰ অভিযোগ উঠিছে যদি এই অভিযোগ সত্য তেন্তে কিবা ব্যৱস্থা হ'বনে এইকেইজন বিশেষ বন বিষয়াৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ পৰা অজিত বৰাৰ ৰিপৰ্ট নিউজ 24 নৰ্থ ইষ্ট